হাই হেল্ল' ৱেলকাম মাই ইউটিউব চেনেল। আৰু আজি মহাদাৰ খানা খাম। আজি আমি খানা খাৱাৰ আগে আৰু আজি কি কি হৈ থাকে খানা খাওঁতে আপোনালোকক দেখাইছোঁ। তাৰপিছত বক্স এইটো ঘৰ আৰু দুটামান দস্তি আহাই নাই, স্কুলত গেছি। আমি এতিয়া খান বেজাওঁ চাব পাৰে চাইকেল ওপৰত বলি চেছ। আমি আচা লৈ ললো, তাৰপিছত এই পইচা চইচা গৈ দিছে কিমান দিব লাগে, তাৰপিছত খাইগিলা দেখুৱাই দিছোঁ ৰ। এইবোৰ হাঁহ আমি আগতে তিনিটা লৈছিলোঁ, ইয়াৰ পৰা লৈছিলোঁ আৰু এটা ল'লোঁ। 15টা চলি 4টা হাঁহ লাগব তাৰমানে। আৰু আমাৰ চব কাম হৈ গ'ল। এতিয়া হাঁহটো হৈছে বাদ দি চব কাম হৈ গ'ল। আৰু এতিয়া আমি ডেন্স কৰাৰ কাৰণে নাৰা লাগে, সেইকাৰণে নাৰা ই চাইডে ফিলে ভগাই নাই, এইবোৰ নাৰা লাগে। তাৰপিছত আৰু আধা আছে নাৰা, তাৰপিছত আৰু নাৰা কাটিবলৈ যাম। আমি এতিয়া আহিছোঁ চাইকেল লৈ, এইটো পিছাইডে দস্তি আহিছে কিবা কবি নেকি? তাৰপিছত আমাৰ এইগিলা দস্তি আছে, এইগিলা নাৰা কাটিছে দস্তিবোৰে, এইবোৰ নাৰা কাটিছে চব নাৰা কাটিছে এইগিলা দস্তি। নাৰা কাটাতে এনে বক্স চক্স লৈ পাগলা গুবি আছে, দেখুৱাই দিছোঁ ৰ। এইটা পাগলা দিছে ৰে, এনে বক্স লৈ পুরো গান বাজিছে। ডেন্স কর গান বন্ধ হয়ে যাক দি ঠেঙানে যাবি, গান বন্ধ হয়ে গেলে আল্লাহ লগে দেখা কৈ দিয়ে না চলি ভাই ভাই আমি দোষ ভাই ভাই জ্বালা গালাকে খাইছি নাৰা কাটিছো। আমাৰ ইউ ব্লগ বনাইছে আর এটো বনাইছে ব্লগ এর এটা ইউটিউব চ্যানেল আছে, ইউটিউব চ্যানেলটোৰ নাম কি ছিল? সঞ্জু ব্লগ এন্ড ফুড। মই ডিসক্রিপশন বক্সত লিংকটো দিম ইয়াৰ চ্যানেলটো, আপোনালোকে চাই থাকিব। তাৰপিছত আগত দেখিনে আৰু নাৰা আছে, এইবোৰ মই আনি লওঁ ৰবা। আপোনালোকে জানানে আমি নাৰা কিয় কাটিছোঁ? নাৰাৰ ওপৰত আমি জাপাব লাগে, ডেন্স কৰিব লাগে। মাটিত ডেন্স কৰিলে তাৰমানে হেৰি হয় ভৰি দুপাই, সেইকাৰণে নাৰা কাটিছোঁ। আপোনালোকে যেতিয়া খানা খা ডিসক্রিপশন বক্সত হাঁহটো আছে উলিয়াই কেনে খাব পাৰিব, হয়নে নহয়? তাৰ ওপৰত আৰামত আহিছোঁ ঘোঁৰা গাড়ী আদি পাঁচ চাইডে। এইটো ই ড্ৰাইভাৰ ৰে তোক কিবা কম দস্তি। মই পুরো আরামত আহিছোঁ খোজকাঢ়িব লাগে, বাকী চব খোজকাঢ়িছে এইগিলা। তাৰপিছত এতিয়া চেলা গোটা সোমাই দিলোঁ ঘৰৰ ভিতৰত, সোমাই দিলে এইবোৰ পুৰে ঘূৰ্তি লাগিছে বছৰৰ মূৰত খানা আজি এটা। তাৰপিছত কাচি খান থৈ দিওঁ, কাচি খান ইয়াত থৈ দিব লাগিব। ফাইনেলি এতিয়া গধূলি হৈ গ'ল, আমি এতিয়া ডেন্স কৰিব ৰেডি হৈছোঁ। তাৰপিছত ভিতৰত ডিস্কো লাইট, এই লাইটটো ভালকে আনা কেমেৰাত, এই চাওক লাইট। তাৰপিছত আৰু বাহিৰত মই দেখাইছোঁ আপোনালোকক। তোমালোকে খানা খাওঁ কিবা কবি নে দস্তি? আমি খানা খাম, ব্ৰকলি খাম, মাংস কমি গৈছি, আমি খানা খা যাম। আৰু তুমি কিবা কবা নে? আজি পুরো ডেন্স ভাই হাওর মাংস লগত বইলার মাংস মিক্স করবে লাগবো। আইও বললু ও ডব্লিউ লাগ ডব্লিউ আরে এতিয়া সব কাম হৈ গৈছে, লাইনৰ কাম অলপমান বাকী আছে। লাইনৰ কামটো কৰাৰ পিছত পুরো ডেন্স কৰি জমান চলি ডেন্স কৰিছে। আমাৰ এতিয়া সব লাইনৰ কাম চাম সব হৈ গ'ল, অনলি এতিয়া ডেন্স কৰিম, ডেন্স পুরো ফুৰ্তি। তাৰপিছত লাইট চাইট দুটা লগালোঁ বাহিৰত, এইটো হালদা লাইট, এইটো হালদা লাইট। আমাৰ কাজিগৰ আহি গৈছে। তাৰপিছত মাংসটো দেখাই দিছোঁ, এইবোৰ হাঁহৰ মাংস, এইবোৰ চব হাঁহ, এইবোৰ হাঁহ। তাৰপিছত ব্ৰইলাৰ আছে, এইবোৰ ব্ৰইলাৰৰ মাংস। তাৰপিছত আমি এতিয়া ডেন্স কৰা ষ্টুডিঅ'টো মানে তম্বুটো দেখাই দিছোঁ। তাৰপিছত এতিয়া বক্স চক্স লগোৱাই নাই দেখোঁ। তাৰপিছত আমাৰ পাপৰি নানি কিবা কবি নেকি? হাইদি দস্তি আৰু আমি এতিয়া ডেন্স কৰিম, ডেন্সটো দেখাই দিছোঁ ৰ'বা আপোনালোকক।
আমাৰ এতিয়া ডেন্স চেন্স কৰা হৈ গ'ল আমি এতিয়া খানা খাম চব আহি গ'লো এতিয়া খানাটো এতিয়া মেইন হ'ব এতিয়া খানা খাব লাগিব ভিতৰতে যাইছোঁ কি বনাইছে ৰাতি আন্ধাৰত আকৌ দেখা নাপায় এইটো কি তামোলৰ নে তামোলৰ পাতৰ তাৰপিছত এই তামোলৰ পাতৰ বাতিবোৰ প্লাষ্টিক নহয় চব হেৰি গাছৰ আপোনালোকে প্লাষ্টিক ইউজ কৰিব নালাগে আৰু এইবোৰ মাংস খালি বঞ্চি বুলি এটা খানা খাই দিলোঁ আৰু ঘুমটিও লাগিছে এতিয়া চাৰে 12টা হৈছে এতিয়া বহুত ঘুমটি লাগিছে খাই বৈ পুৰো সোমাই থাকোঁ আৰু ৰাতিপুৱাই কি বা হয় খাওঁতো আপোনালোকক দেখাব লাগিব না অলপমান ভৰি হাত ধুই আহিলোঁ পুৰো খাৱাত বহি গৈছে দুষ্টি বা খাই তাৰপিছত মোৰ কাষতে বহিছে আমাৰ তানবীৰ কিমান খাবি 2 কেজি এতিয়া এই আচাল মাল তুলছি মাংস এইটো বাইদেউ আমাক খাৱাত সহায় কৰি দিয়ক আছে খাৱাত এতিয়া সহায় কৰি দিব আমাক চবকে এক পিচ খাই দিব সহায় আৰু যা যোনী বাতি আনছি আপোনালোকে চাব পাৰা ঘৰত যিমান ডাঙৰ বাতিছে চবতছে ডাঙৰ বাতি এতিয়া আনছি আজি একদম আয়ো কি মজা হাঁহৰ মাংস এইবোৰ এতিয়া আমি খাম পুৰা মোৰ তাতে এতিয়া হাঁহৰ গোছ আহি গ'ল আমাৰ এতিয়া ভাত খোৱা হৈ গ'ল হাত খান মুচপাক গেলি মই ৰুমৰ ভিতৰত যাইছোঁ মুখখন মুচিলোঁ আৰু এতিয়া বাজিল 1:30 বাজলি মানে চব মানে 7টা চলি আৰু ৰাতি থাকিম বাকী এতিয়া ঘৰত গেল এনেবেলে নাথাকে আৰু ভিতৰত আমি কি কৰিছোঁ আপোনালোকক দেখাই দিছোঁ এইবোৰ আমাৰ দোস্তি চব হোমৱৰ্ক ৰেডি কৰিছে ই হোমৱৰ্ক ৰেডি হৈছে তাৰপিছত এইগিলা কম্বল চম্বল আনি থৈ দিছোঁ আমাৰ মেইন মাল এতিয়াতে আছে ৰাতিপুৱা লগত দিব লাগিব আজিৰ কাৰণে এতিয়া গুড নাইট ৰাতিপুৱা আপোনালোকক লগ পাম ৰাতিপুৱাই থেংক ইউ গুড মৰ্নিং ভাই ৰাতিপুৱা হ'ল হুমে চব হুমাইছে আমি টোপনি আছোঁ ইংলিছ চব হুমাইছে মই যাই গান লগাই দিছোঁ মই বক্সত গান বজাই দিওঁ আটাই
এতিয়া মই মুখ চুখ ধুই আহিলোঁ তই মোক দিছা নাই নাই আমি মোক ধুলো মই মুখ ধোৱাই নাই ই লাষ্টত এনকে সোমাইছি পাতিছে নেকি না আৰু আমাৰ কেনেকে মুখ চুখ ধুই আহি কেনে মুখ মুচিছে এতিয়া চাহ খাবাৰ লৈছো এতিয়া 41 মান হৈছে আমি চক আহি পালোঁ চকত আকৌ দোকান খোলা নাই এখানে খুলিছে এখানত যাইছোঁ তাৰপিছত আপোনালোকক এটা বস্তু দেখাই দিছোঁ ৰ এগিলা আমাৰ দোস্তি পৰিস্থিতি এবাৰ আহিছে দিয়া অ তই কিবা কবি নেকি ঐ কৈ দি কিবা নাৱৰ মান দে কওঁ চকাই পালোঁ হোটেলত এইবোৰ নাস্তা আমাৰ চাহ নাস্তা আহি গ'ল এতিয়া যাত্ৰা কৰোঁ নেকি আমি বিল দি দিলোঁ চাহ খোৱাৰ এতিয়া যাইছোঁ পাছে পাছে এতিয়া কি কিনিব যাম এইটোৱে আমাৰ ষ্টুডিঅ' ডেন্স কৰা ইউটিউবাৰ নেকি তই হা দুদিনে ইউটিউবাৰ দুটা সুধিনে তোৰ আমি এতিয়া বক্সটোক বিদায় দিব লাগিব ব্ৰইলাৰ নহা ব্ৰইলাৰো আছে অ' বক্সটো বিজাই দিছোঁ বক্সত ভয় লাগিছে আমাৰ গছৰ ভাগি পেলা বক্স তাৰ চব মোৰ হাতত আছে লাষ্টত যে উপায় নাপায় হাৰমনিয়াম এটা লগাই দিলোঁ बहकी सभी जुबां है हम हैं हजारों में अब की कमी যাওঁৱে আমি হ'লে আমি এতিয়া তিৰপল দিবে যাইছোঁ চাইকেল লৈ কোনো নাই গোটা মাহা দাউচি আকলা কাম কৰি মৰিছোঁ তেতিয়াই সিহঁতৰ তাতে পেণ্ডেলৰ বস্তুগিলা থৈ দিলোঁ এতিয়া যাওঁ আমি আমাৰ তিৰপল হৈ গ'ল এতিয়া এখন থবা যাম বক্স এখন ঠেলাত বহি লৈছোঁ আৰামত যাইছোঁ সিদিনাখনো নানানতে আৰামত বহি লৈছোঁ দুটুকে ঠেলাব লগে দিছ মই ঠিকাদাৰ তাৰমানে আমি এতিয়া মেইন জেগা আহি পালোঁ এতিয়াই থৈছোঁ বস্তু মই এতিয়া তিৰপলখন থৈ আহোঁ ঘৰতে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ আৰু এটা ইউটিউব চেনেল আছে ব্লগ ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে আজিৰ কাৰণে বাই বাই